নমস্কাৰ বন্ধুসকল, মই মনজিত। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো এটা প্ৰেংক কল হয়। কালি মই ভিডিঅ'টো বনালোঁ। কালি গাটো মোৰ বহুত বেয়া আছিলে। আজি চকু ফুলি আছে, একদম মাথা বিষ, জ্বৰ। চ' প্ৰেংক কলটো শুনক আপোনালোকে। প্ৰেংক কল অলপ ফানি আছে। আজি ভিডিঅ'টো একদম লাষ্টলৈকে চাব, শুনি ভাল লাগিব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক প্ৰেংক কলটো ষ্টাৰ্ট দিওঁ। বন্ধুসকল, ভিডিঅ'টো মই একদম ফাৰ্ষ্টৰ পৰা দিব পৰা নগ'লে। মই শুনি চালোঁ ফাৰ্ষ্টৰ পৰা দিয়া, মানে সেই ফাৰ্ষ্টৰ কথাখিনি আপোনালোকক শুনাবলগীয়া নহয়। চব আমাৰ ভিডিঅ'টো প্ৰথমৰখন আধাৰ পৰা কাটি লগাইছোঁ। তো আপোনালোকে প্ৰথমডোখৰ বুজি নাপাব পাৰে, শেষলৈকে শুনক। মই একদম ফাৰ্ষ্টৰ যোনডোখৰ কথা পতা সেইডোখৰ নাই শুনা, মাজৰ পৰা শুনাইছোঁ। ভিডিঅ'টো চাই যাওক, শুনি যাওক। আমিতো গরু মাংস আৰু হেৰি কি এইটো আলু মজা মোলে আছে নাই? মজা লাগিলে খাইছি নাই কোন গরু মোলে আছে নাই? হা মোলে আছে নাই মাংস? গরু মাংস। হেল্ল' ফোনটা কাটবি না। ভাই শুনছোন, আপোনাৰ নামটো ক, লগৰ নিচিনাই কথা পাতিম আৰু। মোৰ নাম্বাৰটো ক'ত পালে আৰু? আমাৰ নামটো বিৰাট দেই, কৈ দিছো, সঁচাকে কৈ দিছো। আপোনাৰ নামটো ক আকৌ। ঘৰটো ক'ত? ঘৰটো উনাৰী। সোণাৰী নদী কা ইপাৰ মে? আপোনাৰ নামটো ক আকৌ ভাই। মোৰ নামটো ৰঞ্জিত। ৰঞ্জিত? ৰঞ্জিত। আমাৰ দেউতাৰ নাম সঁচাকে ৰঞ্জিত আছে আকৌ। দেউতা মই পাটনা আছো। এইটোৱেতো। কাম কি কৰ ককাই? মই তোৰ ইণ্ডিয়ান আৰ্মি। পূজাত অহা যোৱাই নাই। ক'ত আছিল আপুনি? মই আলং। নাই মানে মই বেলেগ এটা কল কৰিছিলো দেই। গম পাইছো। বেয়া চেয়া নেপাবি তেনেহলে। বিয়া কিয় পাম আকৌ। এইটোতো এইডোখৰলৈকে আপোনালোকে শুনিলে। তাৰপিছত আৰু অলপ আছে, অলপ এইটো আজি দীঘল হ'ল। ভিডিঅ'টো মই কাটি বনাই বহুত ছুটি কৰি পেলাইছোঁ, তেওঁ অলপ দীঘল আছে। বাকীডোখৰ শুনি লওক, মজা আছে শুনিবলৈ, শুনি লওক। মই বোলে ইণ্ডিয়ান আৰ্মি। হিন্দু গৰু খালে? হিন্দু চলি থাকে, মানে খাই নাই, সেইটো কাৰণে খাই দিছো আৰু। কি মানুহ? বঙালী নেকি? আমি হিন্দু মানুহ। আদিবাসী নেকি? আদিবাসী। এতিয়া স্কুল যাওঁ মানে। কোন ক্লাছ? ক্লাছ 10তে। বেছি ডাঙৰ নহয়। টেষ্টটো ভাল হয়, এইটো কাৰণে এইবাৰ মেট্ৰিক দিম মানে। এতিয়া ক'ত আছে? এইটোতো স্কুলৰ টাইম নহয়। এতিয়া ঘৰত আছো। ৰিজাল্ট শুনিবলৈ গৈছিলো নাই। কিহৰ ৰিজাল্ট? টেষ্টৰ? আৰু বহি আছো ঘৰতে। নাম্বাৰটো কেনেকে নিজে ডাইল কৰি মাৰি দিলে নেকি? নাই, মই বেলেগ এটা কল কৰিছিলো। ল'ৰালে কৈছিলে নে ছোৱালীলে কৈছিলে? মোৰ লগৰ এটা, ই পাছ হ'ল নাই। সেইটো কাৰণে তাক কল কৰি কৈ দিম বুলি ভাবিছিলো আকৌ। মোবাইলটো কি মোবাইল? মোবাইলটো জিঅ'। ফ্ৰী আছে তেতিয়াহ'লে ন? ফ্ৰী আছে তেতিয়াহ'লে। কথা পাতি থাকো নে কি? কথাকে পাতি থাকো। নালাগে, হ'ব। কিয়? গাৰ্লফ্ৰেণ্ড আছে নাই? গাৰ্লফ্ৰেণ্ড আছে নাই? এটা খুজি দিবি মোক। গাৰ্লফ্ৰেণ্ড আছে নে নাই? গাৰ্লফ্ৰেণ্ড নাই। এটা খুজি দিম মানে এটা নি দিম আকৌ। এইটো অলপ নি দিম একদম ধুনীয়াকে পুৰা আৰু দেই। আপুনি আৰ্মি হয়, তেনেহলে ক'ত আছে আপুনি? মই এতিয়া ছুট্টি ঘৰত আছো। নাই, এনেই সুধিছো, মানে বেয়া চেয়া নেপাবি দেই।
চাবা নেকি মোৰ ফটো চাম এইটো SMS কৰি দিবা দেই হোৱাটছএপত তেতিয়া আমি চাম আৰু তোক তোমাৰ ফিজিকেল ফিটনেছ কেনেকুৱা হা বডি আছে নাই তোমাৰ আমাৰ আছে মানে বডিত আপোনাৰ নিচিনা কেনেকুৱা থাকিব আপুনি ইণ্ডিয়ান আৰ্মি হয় আমিতো আদিবাসী নহয় তই ভালকে পঢ় মেট্ৰিকটো ভালকে দে মোক ফোন কৰিবি তই হ'ব দেই ককাই নাই নহ'ব আপোনাৰ ফটোটো হেৰি কৰি দি হোৱাটছএপ আছে নাই হোৱাটছএপ নাই নহয় আমাৰ তাত মোবাইলৰ নেটৱৰ্কে নাপায় সৰু মোবাইল ল'ব লগা হয় মেছেজত পঠিয়াই দিব মোৰ সৰু মোবাইল ইয়াত কেনেকে SMS কেইটা মানুহ আছো এতিয়া আমি দুটা আৰু ছোৱালী এটা মাত শুনি আছো যে এইটো মোৰ ভণ্টি হয় ভণ্টি হয় নে বেলেগ কিবা হয় নাই সঁচাকে ভণ্টি হয় সঁচাকে ক সঁচাকে কৈছো তো ভণ্টি হয় এইটোতো মই এতিয়া হিন্দু মানুহ বুলি কলি সিফালে কলি গৰু খালো বুলি মইতো প্ৰথমৰ পৰাই কল ৰেকৰ্ড কৰি থলো নাই মই মানে এনেই আৰু কৈ দিছো সঁচাকে মই কল ৰেকৰ্ডটো শুনিবি নেকি হা কল ৰেকৰ্ডটো হোৱাটছএপত দি দিওঁ নেকি নেলাগে কাৰোবালৈ ফোন কৰিলে অকণ ভালকে কথা পাতিবি হা আজিৰ পৰা শুনিছ নে বন্ধুসকল এটা কথা হৈ গ'ল ভিডিঅ'টো অডিঅ'টো কল ৰেকৰ্ডটো আৰু আছিলে আৰু বহুত দীঘল আছিলে 11 মিনিট নে কিমান আছিলে মই মানে আপোনালোকৰ এটা প্ৰব্লেম এইটো মই এডিট কৰিব জনা নাই ভিডিঅ'টো ইমানতে সামৰি দিলোঁ পাছতো বহুত ধুনীয়া কথা আছিলে কিন্তু মই এডিট কৰিব নাজানিলোঁ বেয়া নাপাব আপোনালোকে নেক্সট প্ৰেংক কল মই মজাকৈ আনিম সেইটো মানে ফাৰ্ষ্ট প্ৰেংক কলটো যেনেকৈ মোৰ ফাৰ্ষ্ট ব্লগটো বেয়া আছিলে এইটো ফাৰ্ষ্ট প্ৰেংক কল এইটো তেনেকুৱা অলপ হৈছে আৰু আপোনালোকে বেয়া নাপাব নেক্সট যোনটো মই প্ৰেংক কল আনিম সেইটো ধুনীয়া প্ৰেংক কল বনাম পূৰা এইটো মই আচলতে প্ৰথম কৰাৰ কাৰণে এক্সপিৰিয়েঞ্চ নথকাৰ কাৰণে কৰিব নাজানিলোঁ এডিট বেয়া হ'ল ভালকৈ এডিট কৰিব নাজানিলোঁ আজিলৈ মানে বন্ধু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইবটো বঢ়াই দিয়ক ছাবস্ক্ৰাইব হ'লে এনেই ভিডিঅ' বনায়ো ভাল লাগে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক শ্বেয়াৰ কৰিলে ছাবস্ক্ৰাইব হ'ব আজি মই চেলফি লোৱা নিচিনাকৈ ভিডিঅ'টো বনাই আছোঁ চ' দুখনাটো নমস্কাৰ দিব নোৱাৰে নমস্কাৰ জয় অসম